साबायखर थाबाय निउस नोंथांमोननिसिम जोङो दुलाराय बरगुदि फोरोंगिरि आफादा गा 32थि जि बोसोरसालि जुथुमा बेवहाय जों मोननैसो प्रस्ताबखौ लानाय जादों। मेनलि बेवहाय जोङो बेखौ लानाय जादों जे बिटिसिआनो जा एबा बिटिसिनि बाहेरायावनो जा जायफोर माने सिंगेल फरायसालिफोराव फोरोंगिरिफोरा दङ बिथांमोनखौ जों 2 बा 3 बेखौ जों पर्यायक्रमै होनांगौ बेखौ जों डिमान्ड खालामदों। आरो नैथियाव जायफोर बिथांमोना गोबां नाजानायनि उनावबो टेट पास जानानैबो बिथांमोना दिनैसिम माने रेगुलार जायाखै बिथांमोनखौ थाबैनो रेगुलार खालामनानै माने थि मोनसे फोरोंगिरि एबा जायगायाव सफैनांगौ बे मोनसे थांखिखौ लानाय जादों। आरो बिनि अनगायैबो जोङो 3थियाव नैखौ लानाय जादों जिहेतु जायफोर 2009निफ्राय फोरोंगिरिफ्रा माने साख्रि मोन्दों बिथांमोना मा होनना बुङो बे NPS मोनो बिथांमोना माने GPF नङा बेखौ माने स्ट्रंलि जोङो माने अल आसाम रायजो प्राथमिक शिक्षा समितिजों जों ज' सावरायलायनानै NPS खौ आवगोलनि GPF खालामनांगौ होननानै जोङो स्ट्रंलि डिमान्ड खालामनाय जादों। स्ट्रंलि बे मोनथामखौ लानाय जादों आरो बर्तमान शिक्षा व्यवस्था কি সমস্যা বেছিকৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত অসুবিধা হয় নাই আমাৰতো এজ এ টিচাৰ হিচাপে শিক্ষাটো মানে ঠিকই আছে কিন্তু যেতিয়া মানে কি বুলি কয় আপোনাৰ সিঙ্গেল হৈ যায় তেতিয়াহ'লে অলপ খেলিমেলি হৈ যায়। গতিকে ME বা হাইস্কুলত যেনেকৈ মানে শিক্ষকবিলাক আছে আমাৰ LP সেকশনতে বা প্ৰাথমিক সেকশনতে যদি 2-3জন দিয়া যায় তেতিয়াহ'লে আমি গুড কোৱালিটি ষ্টুডেণ্ট ওলাব পাৰিব বুলি আমি বিশ্বাস ৰাখোঁ আৰু আমি এইটো মানে আগতলৈ মানে আমি কাম কৰি আছোঁ। আর বিশেষকৈ প্রাইমারি লেভেলত কবা গেলে আমার বিশেষকৈ সিঙ্গেল টিচার আছে গতিকে সিঙ্গেল টিচার যদি হয় আমার কিছুমান এডুকেশন আমি স্ট্যান্ডার্ড করবার কারণে আমার অসুবিধা হয়েছে। গতিকে আমার কবা গেলে আমি ক্লাস 1 পৰা ক্লাস 5লৈকে 26খন সাবজেক্ট আছে। গতিকে আমাক ক্লাস ওয়াইজে টিচার যদি দিয়ে তেনেহ'লে আমি যিখিনি আমাৰ এতিয়া প্ৰেজেণ্ট আমি যিখিনি চলিছে তাৰকে আমি এডুকেশ্যন আমি যথেষ্ট আমি লাভ কৰিব পাৰিম। গতিকে আমি কিছুমান আমাৰ টিচাৰৰ প্ৰব্লেম আছে কিছুমান আমাৰ ক্লাছৰুমত প্ৰব্লেম আছে কিছুমান আমাৰ মেইনটেনেন্সৰ প্ৰব্লেম আছে। গতিকে চৰকাৰে আমাক এইখিনি ফুলফিল যদি কৰি দিয়ে তেনেহ'লে আমি যথেষ্ট আমি শিক্ষাটো আমি ডেভেলপ কৰিব পাৰিম। আৰু লগতে আমাৰ কিছুমান চৰকাৰৰ থ্ৰুৰ পৰা আমি ডিমাণ্ড কৰিছে। গতিকে আমাৰ কিছুমান কি কয় আমাৰ টিচাৰ NPS যিবিলাকে NPS পাইছে সেইবিলাকৰ আমাৰ ৰেগুলাৰ হ'ব লাগে সেইটোবিলাকৰ ৰেগুলাৰ হোৱা নাই। গতিকে ৰেগুলাৰৰ কাৰণে আমি ডিমাণ্ড কৰিছোঁ। আৰু কিছুমান আমাৰ টিচাৰৰ আমাৰ প্ৰব্লেমটো আমি চৰকাৰে ছল্ভ কৰিব লাগে। আমাৰ এইখিনি যদি ফুলফিল যদি কৰি দিয়ে তেনেহ'লে আমি যথেষ্ট আমি এডুকেশ্যনটো লাভ কৰিব পাৰিম। আৰু এতিয়া আমাৰ 2021 আমাৰ নিউ এডুকেশ্যন আহিছে। গতিকে এই নিউ এডুকেশ্যন পলিচিৰ আমি যথেষ্ট আমি শিক্ষাটো আমি ডেভেলপ কৰিম। গতিকে আমাক যথেষ্ট চৰকাৰে আমাক সহায় কৰিব লাগে আৰু যথেষ্ট আমাক এভেইলেবল টিচাৰ দিব লাগে। তেতিয়াহ'লে আমি এডুকেশ্যন আমি যথেষ্ট বড়ো হওক নন বড়ো হওক মিচিঙে হওক যিকোনো লেংগুৱেজত আমি ডেভেলপ কৰিব পাৰিম বুলি আমি ডাঠিকে আমি ক'ব পাৰিম। নিৰসভাত কি আলোচনা কৰিলে ধেমাজি জিলাৰ অন্তৰ্গত এই চিমেণ্ট চাপুৰী চানজাৰী নগৰত বা SB বড়ো হাইস্কুল খেলপথাৰত আমাৰ নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ 32তম দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশন এই অঞ্চলৰ বড়ো সংগঠনবিলাকক লৈ বা আমাৰ প্ৰাথমিক শিক্ষক সন্থাৰ যোগেদি যি অৰ্বধনা সমিতি এই যোগেদি আজি বহুত সফলভাৱে আমি কৰি আছে। আৰু যোৱাকালি আমি ডেলিগেটছ প্ৰতিনিধি সভা হৈছিলে। এই প্ৰতিনিধি সভাত আমি মুঠ 17টা আমাৰ ৰিজলিউশ্যন লৈছে। এই ৰিজলিউশ্যনৰ ভিতৰত মেইন হৈছে আমাৰ বড়ো মাধ্যমৰ আজিলৈকে বড়ো মাধ্যমৰ আজিলৈকে আমাৰ পাঠ্যপুথিৰ সময়মতে যোগান নহয়। আৰু বড়ো মাধ্যমৰ আজিলৈকে আমাৰ TLM টিচিং লাৰ্ণিং মেটেৰিয়েল বুলি কয় টিচিং লাৰ্ণিং মেটেৰিয়েল মানে সময়মতে আমাৰ যোগান নহয়। আৰু আমাৰ প্ৰায় বড়ো মাধ্যমৰ যি শিক্ষক প্ৰাথমিক পৰ্যায়ৰ আজিলৈকে এজনীয়া শিক্ষকৰ লগতে পাঠদান কৰিবলগা হৈছে। আৰু মেইন ইছ্যু হিচাপত আমাৰ যোৱা 2016 চনত 1 এপ্ৰিলৰ পে কমিশ্যনে বা ৰিভিজন অফ পে কমিশ্যন আমাৰ গ্ৰেড পে দিয়া হৈছিলে প্ৰধান শিক্ষকসকলৰ কাৰণে 8,700 আৰু গ্ৰেজুৱেট স্কেলৰ কাৰণে 8,700। কিন্তু এই 8,700 যিটো গ্ৰেড পে এই গ্ৰেড পেটো এন'মালি কমিউনিটিজ দ্বাৰা আমাৰ ঘূৰাই লোৱা হ'ল। সেই তাৰ প্ৰতি আমি ৰিজলিউশ্যন লোৱা হৈছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ দ্বাৰা যি আমাৰ বৰ্তমান চৰকাৰে যিখিনি নিউ এডুকেশ্যন পলিচিটো হাতত লৈছে এইটো বহুত প্ৰশংসনীয় বুলি মই ভাবোঁ। কাৰণ এজন ছাত্ৰই নিজৰ মাতৃভাষাৰ পৰা বা যি ভাৰ্টিকুলাৰ লেংগুৱেজৰ পৰা যি শিকে সেইটো বহুত বেছিকৈ শিকিব পাৰে মই ভাবোঁ।
কিন্তু আজি চাওক আমি অসমৰ কথা চাওক বা বড়ো মাধ্যমত পঢ়াটো চাওক আজি নিজৰ লেংগুৱেজৰ পৰি আজি বিভিন্ন দেশত তেনেকুৱা ইংলিছ ভাষাটোৰ পৰা তেনেকৈ কিবা কৰিব আছে ইংলিছটো এটা ভাষা নহয় না এইটো এটা নিজস্ব মাতৃভাষা নহয় এইটো ইংলিছটো আমি সম্পূৰ্ণকৈ আমি ক'ব পৰা পাৰে যেনেকুৱা আমি তেনেকুৱা বড়ো মাধ্যমৰ পৰিটো ইংলিছ পঢ়ি বিদেশৰ মানুহ তেনেকুৱা চাকৰি লৈ আছে কিন্তু মোৰ মতে যি নিউ এডুকেশ্যন পলিচি মোৰ মতে বহুত ভাল বুলি মই ভাবোঁ